শিক্ষা বস্তুটো আচলতে মোৰ কাৰণে অলপ বেলেগ, কাৰণ মই BA পাছেই নহয়, কিন্তু মই 12,000মান কিতাপ পঢ়িছোঁ। সেইটো কথা মই মানে ইয়াৰ পৰা ক'বলৈ দিগদাৰ। এতিয়া কি দুধুৰ মুধুৰ চলি আছে মই কথাটো জানিব লাগিব। প্ৰথম কথা, শিক্ষা বস্তুটো আচলতে মোৰ কাৰণে অলপ বেলেগ, কাৰণ মই BA পাছেই নহয়, কিন্তু মই 12,000মান কিতাপ পঢ়িছোঁ। গতিকে মোৰ কাৰণে অলপ শিক্ষা ব্যৱস্থা গোটেই চিষ্টেমটো অলপ বেলেগ। সেইটো মই কথা পাতিম বাৰু CM ছাৰৰ লগত। ভাল কথা, চব ল'ৰা ছোৱালী পৰীক্ষা দিছে দেখিছোঁ। পইচা ঘূৰাই দিম বুলি কৈছে, অনুতীৰ্ণ হোৱাবিলাকৰ পইচা ঘূৰাই দিব। ভাল কথা, সেইবিলাক ষ্টেপ লৈছে যদি ভাল কথা। আৰু বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে মই দেখিছোঁ, আৰু মোক মেছেজ কৰে, দাদা মই পৰীক্ষা দিলোঁ, আমুক হ'ল তামুক হ'ল, আপোনাৰ কুৱেশ্যন আহিছে কিবা কিবি। মই বোলো ভাল হ'লনে পৰীক্ষা? ভালকৈ দে। গতিকে সেই নতুন জেনেৰেশ্যনটো উঠি আহক, সেইটোৱে বিচাৰোঁ। আৰু গভৰ্ণমেণ্টে নতুন নতুন ষ্টেপ লওক নতুন জেনেৰেশ্যনৰ কাৰণে। ফ্ৰাষ্ট্ৰেটেড হ'ব দিব নালাগে তেওঁলোকে আমাৰ মেইন বস্তু। বিষ্ণুৰাভাই এটা কথা কৈছিলে, গুটি অবিহনে গছৰ ভৱিষ্যত অন্ধকাৰ। গছৰ যদি গুটি ভাল হয়, গছজোপা ভাল হ'বই।